নমস্কাৰ পুনৰ আমি ষ্টুডিঅ'ৰ মজিয়ালৈ ঘূৰি আহিছোঁ আজিৰ এই অনুষ্ঠানটো সঁচাকৈ খুব দুখৰ অনুষ্ঠান আমি এই অনুষ্ঠানটোৰ জৰিয়তে জুবিনক সোঁৱৰিছোঁ আৰু অসমৰ হাৰ্টথ্ৰবেই নহয় আজি ভাৰতবৰ্ষৰ হাৰ্টথ্ৰব মই ক'ব খুজিম যে অশ্ৰুসিক্ত নয়নেৰে আমি জুবিনৰ যিখিনি কথা পাতিছোঁ সেই কথাখিনিৰেই তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ আমাৰ মাজত মৃদুল দা আছে মৃদুল দাৰ এটা বিখ্যাত সুৰ কৰিছিলে সুৰ আনন্দ চন্দ্ৰ বৰুৱাৰ কথা আৰু জুবিনে গাইছে এপাহি বকুলে এই মই জুবিনক এটা কথাতেই মই জুবিনৰ কথা সদায় কওঁ যে আমাৰ নৱপ্ৰজন্মই আনন্দ চন্দ্ৰ বৰুৱা কোন গণেশ গগৈ বেলি পৰো পৰো হ'ল অম্বিকা গিৰাই চৌধুৰীৰ কবিতা অগ্নিবীণাৰ টান আনন্দীৰাম দাসৰ বনগীত এই সুৰবিলাক এই গানবিলাক ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছিলে বা থমকি ৰৈছিলে নৱপ্ৰজন্মৰ মাজলৈ যিজন মানুহে খুব সবলভাৱে যাৰ কণ্ঠই নৱপ্ৰজন্মক এই গানবিলাক শুনিবলৈ বাধ্য কৰিলে আৰু সেই ব্যক্তিত্বসকলক জানিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰালে তেওঁৱেই মই ভাবোঁ জুবিন গাৰ্গ আৰু তাৰ আঁৰত বহু ব্যক্তি আছে যেনে মৃদুল দা আছে জয়ন্ত দা আছে বুবু আছে মৃদুল দাই সুৰ কৰিছিলে এপাহি বকুলে গানটোৰ আৰু জুবিনে গাইছে আৰু কেইবাটাও গান মৃদুল দাই সুৰ কৰি থৈছিলে মই জনাত জুবিনৰ হতুৱাই গোৱাম বুলি আজি নহ'লে কিবা কাৰণত তাৰ কাৰণে মৃদুল দাক মই গালিও পাৰোঁ কেতিয়াবা যে কিয় মৃদুল দা এই কামটো আপুনি নকৰিলে বুলি এতিয়া কওকচোন আপোনাৰ সুৰৰ লগত জুবিনৰ মোৰ এই এপাহি বকুলে এই গানটো গণেশ আনন্দ চন্দ্ৰ বৰুৱাৰ কিতাপখনৰ মই প্ৰায় এবছৰমান মোৰ ঘৰৰ তলত থৈ সদায় সেইখনেই থৈ দিওঁ এটা গান মাজতে সুৰ কৰি এপাহি বকুলে আকুল কৰিছে তাৰপিছত সেই গানটো জয়ন্তক মই শুনাইছিলোঁ জয়ন্তে আনন্দ চন্দ্ৰ বৰুৱাৰ 17 বৰ্ষত সেই গানটো সি গাইছোঁ জয়ন্তে তাৰ আগতে জয়ন্তে গাইছে প্ৰথমতে মই সুৰ কৰাৰ পিছত জয়ন্তে এইটো গাই দিছিলে মই জুবিনক এবাৰ কি হ'ল তাক ৰাস্তাতে পালোঁ কাৰণ হেৰি এখন চাৰ্কিট হাউচত পালোঁ তাক কৈছোঁ জুবিনটো এটা ভাল লাগে তোক আজিকালি মানে আমি ঢুকি নোপোৱা হৈ গ'লোঁ সেইটো কাৰণে ভাল লাগে কিন্তু মনৰ ভিতৰত ক'ৰবাত দুখ এটাও লাগে তোকনো কেনেকৈ পাম এতিয়া গান এটা গোৱাবলৈ মন যায় নহয় এতিয়া সেইটো তাক ক'ব নোৱাৰোঁ সি মানে দেখিলে যে মৃদুল দা অকণ হেৰি হৈছে নেকি বেয়া পাইছে দুখ পাইছে নেকি সেইকাৰণে মৃদুল আজি আপোনাৰ ঘৰত ভাত খাব যাম মাংসৰ পোৰা খাব যাম বৌক ক'ব সি খাব ভালনে সি খাব চিনি পায় তাৰ জেঠাইকৰ সন্মুখৰ ঘৰ এতিয়া মই যদি ভাত খাবলৈ আহিম বুলি ক'লে আহিব নাহে কাৰণ সি ক'ব নোৱাৰে নে কথা ক'ব আহিম বুলি এনেকৈ বনাই দিব নাহিব মই কাৰণে একো বজাৰ চজাৰ একো নকৰোঁ মই গুচি গ'লোঁ মই বিভূষণ বৰুৱাৰ ঘৰত জিতাহঁতৰ ঘৰত বহি আছোঁ ৰাতি ফোন কৰিছে আৰু গধূলি সময়ত ফোন কৰিছে মৃদুল দা মই আহিলোঁ আপোনাৰ ঘৰ আপুনি ক'ত আছে মই আৰু লগে লগে আহিছোঁ মোৰো লাজো লাগিছে মাংস চাংস নিকিনিলোঁ আহি পেলাই দেখিছোঁ মাংস চাংস এওঁ কিনি পেলাই মই নিকিনা দেখি এওঁ নিজে দোকানলৈ গ'ল মাংস কিনি পোলাও চোলাও বনাই থৈ দিছে সি আহি পোলাও চোলাও আৰু লগত দেখিলোঁ পবিত্ৰ মাৰ্ঘেৰিটা আহিছে ৰিজু আহিছে মোৰ ভয়ো লাগিছিলে কি হ'ব এতিয়া আহি গুচি আহিলে তাৰপিছত বহি পেলাই মোক ক'লে কিবা গান বনাইছে নেকি মই কৈছোঁ এটা গান সুৰ কৰি আছোঁ আনন্দ চন্দ্ৰ বৰুৱা কিন্তু সুৰ কৰোঁতে সঁচাকৈ তাৰ মুখখনে মোৰ ভাঙি আছিলে ভাবিছিলোঁ এইটো জুবিনক গাব পাৰিলে ভাল হৈছে ক'তনো পাম জুবিনক তেতিয়া আৰু সি আৰু পূৰা এজন মানে প্ৰতিষ্ঠিত শিল্পী আৰু তাক ঢুকি পাবলৈও দিগদাৰ এটা সময় নাথাকে তো মই ক'লোঁ গানটো শুনকচোন শুনক মই আনন্দ চন্দ্ৰ বৰুৱাৰ গানটো মই শুনালোঁ সি শুনিয়ে লগে লগে বিৰাট ভাল পালে বোলে মই এটা কবিতাৰ বিশিষ্ট কবিসকলৰ এটা কেছেট কৰি আছোঁ সেই তাতকৈ আন তাতেই বেলি পৰো পৰো গণেশৰ গান ৰাখিছোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ গান ৰাখিছে তেতিয়া এই গানটো দিয়ক বুলি ক'লে মোৰ পৰা গানটো সি শুনি পেলাই পঠাই দিব দেই এতিয়া মই গালে কি হয় মোৰ কেছেট টেপত গালে মানে মোৰ সুৰটো মানে চেঞ্জ হৈ গৈ থাকে মানে এটা নহয় আৰু এইবাৰ গালোঁ সেইটো এটা বেলেগ ওলাব আকৌ যে পিছৰবাৰ টেপটো যদি গাওঁ সেই আগৰ সুৰটো নোলায় বেলেগ এটাই ওলাব তাৰপিছত লাষ্টত বুবুলৈ মাৰিছে ফোন জুবিনে বুবুৱে যে মৃদুল দা গানটো দিবলৈ কৈছে বুবুৱে মোক মাতিছে মই তেতিয়া কনফাৰ্ম যে এই গানটো গাব গানটো পঠাই দিম সি যদি নাগায় কি হ'ব মই সেইবিলাকো ভাবে বুবুৱে মাতিছে বুবু তাত আহিছে আমাৰ হেৰিয়ে ৰিণ্টুৱে ৰিণ্টু শইকীয়াই গাই পেলাই ৰিণ্টু শইকীয়া গানটো গালে ৰেকৰ্ডিং কৰি পঠাই দিলোঁ তাৰপিছত আকৌ মানে অকণমান এটা লাইন অলপ বেলেগ কৰিলে ভাল হ'ব বুলি ভাবি মই সেইটো আকৌ টেপ কৰি পেলাই তালৈ পঠাই দিলোঁ
সি মানে মই বুজাব লগা হোৱা নাই, সিটো মানে আপুনি বম্বেলৈ পঠিয়ালে? বম্বেলৈ পঠাই দিলে। সি কিন্তু সেই লাইনটো সি মানে আকৌ জইন কৰি দিছে। মোৰ সেই সুৰটো মানে ক'ত দিব লাগিব সি নিজে গম পাই গৈছে। তেতিয়া এই গানটো গালে আৰু মোৰো সৌভাগ্য তাৰ নিচিনা এজন মানে অতি সুৰত গোৱা, অতি স্পষ্ট কথাৰ তাৰ কথাৰ প্ৰনাউন্সিয়েশ্যন মানে মই ভূপেন্দ্ৰৰ লগৰ ভূপেন্দ্ৰই যেনেকুৱা কথা জোৰ দিয়ে, জুবিনেও শব্দত য'ত জোৰ দিব লাগে তাৰ সেই গুণটো আছে। আৰু বহুত অসমৰ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্টৰো নাইকিয়া, মানে তাৰ সেইকাৰণে গানটো শুনি ভাল লাগে। আৰু কিবা গাইছে নেকি? তাৰপিছত সি এটাই আলোচনা বৰুৱাৰ এটা বিহুপুৰীয়া গান এটা কৈছে, আহঁতৰ তলতে। সেইটো অকণমান আপুনি কৈ দিয়কচোন। সেইটো গানটো মই চয়নিকা দত্ত এটা কেছেট এটা কৰিব, তেতিয়া সেই গানটো মই কথাখিনি কৈ দিয়ক আপুনি। আহঁতৰ গছতে জিলমিল কপৌ ফুল ফুলিছে জিলমিল, এনেকুৱা ধৰণৰ এটা বিহুপুৰীয়া গীত তাৰ হেৰি এটা আছিলে। এই গোটেই গানটো গালে সি। মই ষ্টুডিঅ'ত ৰৈ আছোঁ ৰাতি 3টা বজাত, সেই এনেকৈ কৈছে গোটেই আৰ্টিষ্ট প্ৰডিউচাৰ সোপাৰ লগে লগে আহি আছে, যোৰহাটৰ ষ্টুডিঅ'ত সোমাই আহিলোঁ, এতিয়া গান ৰেকৰ্ডিং কৰিব। এতিয়া মোক কোনো সুধিলে আপুনি কেলৈ আছে ইমান ৰাতিলৈ, আপুনি ঘৰলৈ যাওক। মোক এটা বিহুপুৰীয়া গান এটা সুৰ কৰিবলৈ কৰিলোঁ, তোৰ কাৰণে কৰিলোঁ যে সেইটো মই গাম যাওক, আপুনি হেৰি কৰা। মোৰ গানটো প্ৰথম গাই পেলাই মোক পঠাই দিলে। মানে তাৰ মানে বুবুৰ ষ্টুডিঅ'তে ৰেকৰ্ডিং? বুবুৰ ষ্টুডিঅ'ত নহয়, এইটো এই ইয়াত NK DG আছিলে সেইটো। তেতিয়া মানে মোৰ তাকে মানে সিমান কামৰ মাজতো 4টা বজাতো মিলোতে আপুনি যাওক মই গাম। তই সেই গানটো গালে। সেইটো পিছত ডিব্ৰুগড় চেনেল এটা GTPL নেকি চেনেল এটাত খুব বাজিছিলে, প্ৰায় এবছৰমান এই গানটো বাজিয়ে থাকিলে। আহঁতৰ তলতে জিলমিল কপৌ ফুল ফুলিছে জিলমিল, কপৌ ফুল ফুলিছে। এই 3টা গোৱা। আৰু এটা মই জুবিনক এতিয়াই কৈ থৈছোঁ, জুবিনৰ লগত পোৱা এটা আমি হ'ল 3জন সংগীত শিল্পী সন্থাৰ আমি প্ৰতিষ্ঠা কালৰ পৰা আমি থকা। এবাৰ তাক পালোঁ, তই যে ৰাতি যে 2টা 1টা বজাত যে গানবিলাক গাওঁ, চাকি থৈ কথা পাতি আছে বিহু ফাংচনলৈ যাব, তই হেৰি নাই, তই সৰু সৰু ল'ৰা ছোৱালীবিলাকে তোক আটাইতকৈ ভাল পায়, সিহঁতৰ কাৰণে তই কেতিয়া গাবি গান? তই ৰাতি 2টা বজাত গাৱ, 12টা বজাত গাবি, ল'ৰা ছোৱালীটো শুনিব তই নোৱাৰে। ল'ৰা ছোৱালীটো শুনিব নোৱাৰে, কিন্তু তোক আমাৰ ছোৱালী বা বিভিন্ন ল'ৰা ছোৱালী তোক বিৰাট ভাল পায়, মাক বাপেকতকৈ তোক বেছি ভাল পায়। তই সিহঁতৰ কাৰণে এটা গান অলপ গা। বৰ তো সিহঁতৰ কাৰণে এটা মই প্ৰগ্ৰেম এটা পাতিব কৈছিলোঁ দিনৰ পোহৰত, ল'ৰা ছোৱালীৰ কাৰণে ষ্টেডিয়ামত। সি ক'লে 2004 2005 17 তাৰিখে আমি আছোঁ। আৰু সেই প্ৰগ্ৰেমটোত তুমি আমাৰ হাত ধৰিছিলা, গোটেই অনুষ্ঠানটো হাত ধৰিছিলে। তাৰপিছত আমি সেইটো তাক ক'লোঁ, সি ক'লে পৰহিলৈ পাতি দিয়ক। পাত বুলি ক'লেতো নহ'ব, পৰহিলৈ পাতি দিয়ক। ঠিক পৰহিলৈ পাতি পেলাই জয়ন্ত আমাৰ বুবুৱে আমি DC ওচৰত গ'লোঁ, এখন লিখিলোঁ, এটা শৈক্ষিক অনুষ্ঠান হ'ব, ল'ৰা ছোৱালীৰ লগত এটা অন্তৰংগ আলাপ হ'ব জুবিন গাৰ্গৰ, আৰু অনুষ্ঠানটো জংকীতা ভৰণীয়েকৰ নামত দিছোঁ, জংকী সোঁৱৰণত হ'ব, আৰু ভৱেন্দ্ৰনাথ শইকীয়া মানে ক্ষেত্ৰত হ'ব। তই গোটেই ল'ৰা ছোৱালী আহিলে, সি গান গালে। তাক মই কৈছোঁ যে তই 2টা গানহে গাবি ল'ৰা ছোৱালীয়ে, বাকী কথা পাতিবি। আৰু ভয়ো লাগিছে, সি যদি কেনেবাকৈ যদি সময়ত আহি নাপায়, ল'ৰা ছোৱালীবিলাক ষ্টেজত কোনো ষ্টেজ নাই, স্কুলৰ পৰা ফিল্ডত মাটিত বহি থাকিব, কাৰোবাৰ যদি মূৰ ঘূৰাই যায় কি হ'ব? ৰ'দো আছিলে। সি 8টামান গান গালে। তাৰ মই ক'লোঁ তই গান বন্ধ কৰ, ল'ৰা ছোৱালী মূৰ ঘূৰাব, পৰি যাব, ডাঙৰ কথা হ'ব। তাৰপিছত ল'ৰা ছোৱালীবিলাকে বিভিন্ন প্ৰশ্ন কৰিছে, ল'ৰা ছোৱালীবিলাকৰ বিৰাট ফূৰ্তি, হাতত ধৰি পেলাই মাজে মাজে গান গাইছে। সেই ল'ৰা ছোৱালীবিলাকক সি এটা মেছেজ দিছে, কৈছে তোমালোকে মানে পঢ়া শুনাটো ভালকৈ কৰিবা, আৰু এটা বিষয়, তোমালোকে যিটো ভাল পোৱা, সেই পেপাৰ হেডলাইনো আছে, যিটো ভাল পোৱা সেইটোত মানে এক মনে কাম কৰিবা, তোমালোকে ছাকচেছ হ'বা। আৰু অসমীয়া কৃষ্টিৰ কথা চিন্তা কৰিবা, অসমীয়া কৃষ্টি কেতিয়াও পাহৰি নাযাবা। এই 3টা পেপাৰত হেডলাইনো হৈছে। খুব ডাঙৰ কথা। আৰু আমাৰ উদ্দেশ্য আছিল যে ল'ৰা ছোৱালীৰ মাজত নতুন প্ৰজন্মৰ। আৰু জুবিনৰ এই 3টা কথা আপুনি যে ক'লে, এই 3টা কথাৰ আঁত ধৰিয়েই জুবিনক আমি পৰৱৰ্তী কালত, জুবিন নথকা অৱস্থাটো এই কথাকেইটাৰ মই ভাবোঁ সাংঘাতিক আছে, এটা গুৰুত্বপূৰ্ণ। তেতিয়া আমাৰ পেপাৰত লিখিছিলে, মানে পেপাৰ একদম তলাইন লিখিছে, মানে ল'ৰা ছোৱালীক যেতিয়া এনেকৈ আনি পেলাই গান শুনোৱাইছোঁ, মানে অকণমান মানে পাব্লিকে অলপ বেয়াও পাইছে, কিন্তু আজিৰ তাৰিখত হোৱাহেঁতেন সেইটো নক'লেহেঁতেন, কাৰণ সেইটো সময়ত জুবিন মানে সেইটো পজিশ্যনত মানে ইমান পপুলাৰ তেতিয়াও আছিলে, কিন্তু এই উপলব্ধি কৰিব পৰা নাছিলে। আজি মৃত্যুটোৱে মানে মানুহক আৰু দিনত কৰা অনুষ্ঠান হয়তো জুবিনৰ সেইটোৱে প্ৰথম নেকি? সেইটোৱে প্ৰথম, আৰু দিনত নাই, আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী কৰিছে, যোৰহাটৰ সকলো স্কুলৰ ল'ৰা ছোৱালী গৈছিলে, সেইটো এটা আমাৰ অতি ছাকচেছফুল এটা হেৰি আছিলে।
তাৰপিছত তাৰ ভাল লাগে নুৰুলাৰ অনুষ্ঠানটো আমি যে পাতিছোঁ আমি নুৰুল হকৰ অনুষ্ঠানটো তাতো সি আহি এটা গান গাবলৈ মাতিছোঁ আৰু ডাঙৰ কথাকৈ কোনোদিনাখনে পইচা কথা কৈ নিজৰ খৰচত আহিছে নিজে গাইছে গৈছে এইটো আন্তৰিকতা আৰু যিটো একাত্মবোধ যিটো যোৰহাটৰ লগত actually যোৰহাটক ভাল আমাক পোৱা ভাল যিটো পাইছিলে। কথা এতিয়া আছিলে আৰু যোৰহাটৰ পৰা আমি আগৰ কথাখিনিত গম পালোঁ তাৰ গোটেই সংগীত যাত্ৰাৰ অংকুৰিত হৈছে যোৰহাটত গতিকে আপোনালোক তাৰ মানে গুৰি ধৰোতা 200 বছৰীয়া যোৰহাটৰ মন আছেনে বুবু 200 বছৰীয়া যোৰহাটতো সি আহিছে গুৱাহাটী পাইছে তাক মানে আহিলে গান গালে গাই গুচি গ'ল অকণমান জয়ন্ত দাৰ ওচৰত যাওঁ জয়ন্ত দাক মই এটা কথা সুধিব খুজিছিলোঁ জুবিনৰ গানত এটা কথা আমি সদায় মন কৰোঁ যে ৱেষ্টাৰ্ণ মিউজিকৰ আমি শ্ৰোতা হিচাপে যে ৱেষ্টাৰ্ণ গানৰ এটা প্ৰভাৱ আৰু একেটা সময়তে মেলডি একদম এনেকুৱা আমাৰ চহা জীৱনৰ এটা প্ৰভাৱ এই দুটা মানে একে সময়তে এটা ৱেষ্টাৰ্ণ এটা ফিল আৰু এটা চহা একেবাৰে আমাৰ মাটিৰ যিটো সুৰ এই সুৰটোৰ যিটো সংমিশ্ৰণ হয় দুইটাই বেলেঞ্চিংটো কেনেকৈ কৰে সেইটোৱে আচৰিত সি সকলো মই যে ক'লোঁ আগতে মই কৈছোঁৱে বিভিন্ন ভাষাৰ গীত গাইছে আৰু বিভিন্ন ধৰণৰ গীত গাইছে বিভিন্ন ভাৱৰ গীত গাইছে সকলোতে কিন্তু বেলেগ বেলেগ চবতে বেলেগ বেলেগ মানে পৰিৱেশনৰ ষ্টাইলটো বেলেগ বেলেগ এতিয়া প্ৰথম গীত যেতিয়া ৰেকৰ্ড কৰিছে এটা নতুন ধাৰা জুবিনে সেইকাৰণে জুবিন গাৰ্গে এটা ধাৰাৰ মানে প্ৰচলন কৰিলে তেওঁ আৰম্ভ কৰিলে এটা যুগত এটা ধাৰাৰ প্ৰচলন কৰিলে অসমীয়া আধুনিক গীতত যিটো এতিয়া বৰ্তমানৰ যিখিনি অসমীয়া আধুনিক গীতৰ শিল্পী তেওঁলোকে সেইটোৱে ধাৰা লৈ আছে তাৰমানে প্ৰথম গানটো দেখিলোঁ প্ৰথম যেতিয়া কেছেটটো কৰিছিলে অনামিকা কৰোঁতে অনামিকা সময়ত মানে এনকে প্ৰডাকশ্যনে বহুতো ওচৰলৈ গ'লি অনামিকাটো সি নিজে কৰিছিলে নিজে কৰি পেলাই বহুত মানুহৰ ওচৰলৈ গৈছিলে কোনেও নল'লে পিছত এনকে প্ৰডাকশ্যনৰ সেই সময়ত আমি এটা কেছেট কৰিছিলোঁ মই দুটা গান সুৰ কৰিছিলোঁ অনুৰাধা পাৰুৱালে গাইছিলে কেছেটটোৰ নাম আছিলে অনুৰাধা আৰু বিভিন্নজনৰ সুৰ আছিলে জে পি দাসৰ সুৰ আছিলে বেলেগ বেলেগ আছিলে উৎপল শৰ্মাৰ সুৰ আছিলে প্ৰথম টাইটেল অনুৰাধা গানটোৱেই মই কৰিছিলোঁ সুৰ আৰু সেইটো বিগ বাজেট তেওঁলোকৰ যথেষ্ট টি চিজৰ গুলচন কুমাৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিছে হেৰি কৰিছে সেইটো যেতিয়া পোষ্টাৰখন বনালে ৰিলিজৰ কাৰণে অনুৰাধা তলতে সৰুকৈ লিখি দিলে অনামিকা বুলি কেছেটৰ কভাৰটো ইনলে কাৰ্ডৰ কভাৰটো জুবিনৰ দি পেলাই লগতে দুইটা ৰিলিজ কৰিলে একেলগে আৰু সৌভাগ্যৰ কথা জুবিনৰ কপাল তাতেই ফুলিছে ইটো তাৰমানে বেছিকৈ বিক্ৰী নহ'লে অনুৰাধাটো ব্যৱসায়িকভাৱে ইমান সফল নহ'লে কিন্তু লগত যোৱা এইটো মানে মানুহবিলাকে এতিয়া তেওঁলোকে হ'লচেল আছিলে এনকে প্ৰডাকশ্যনৰ ইয়াত হ'লচেলৰ অৰ্ডাৰবোৰ লৈ আহে সিটো যদি 20টা কেছেট বিচাৰে এইটো বিচাৰে 200টা অনামিকা এনেকুৱাকেই লাগিলে বাজিবলৈ লাগিলে গানবোৰ হাঁহিলে তুমি মুকুতামণি সৰে চব গান আৰু তেতিয়াই মই দেখিলোঁ ই কেনেধৰণে ক্লিক কৰিব গম পালোঁ সি গানৰ চইচ কৰিছিলে নিজৰ চইচত কৰিছিলতো সেইটো ফাইনেন্সো নিজৰ আছিলে ই হিৰেণ ভট্টাচাৰ্যই গান কৰিলে কবি হিৰেণ ভট্টাচাৰ্যই গান আৰু যিটো কৰিলে ইমান টান গান এটা কৰিলে সেই কিতাপখন মোৰ ঘৰতে মই বহুতবাৰ চাই সেই গানটো মই এৰিতেও যাওঁ সদায় কোনটো সেই যিটো গান সি কৰিলে বাঁহীটো নেকি নহয় গানে কি আনে তাৰমানে সেইটো গানটো সাংঘাতিক গান বিভিন্ন ধৰণৰ লিৰিক্সৰ ষ্টাইল থাকেতো যেনেকৈ চনেট থাকে বা আমাৰ এই 14 শাৰীয়া চনেট থাকে বা আমাৰ যিবোৰ টোতয় শংকৰদেৱে কৰি থৈ গৈছিলে মধু দানৱ দাৰণ দেৱবৰণ বৰ বাৰী জলোচন চক্ৰধৰণ ধৰণী প্ৰত্যেকটো শেষৰ শব্দটোৱে পিছৰ লাইনটো আৰম্ভ হয় এইটো বহুত উচ্চ খাপৰ এটা সাহিত্য এইটো কৰা মানুহ পৃথিৱীতে খুব বিৰল শংকৰদেৱে কিন্তু তেতিয়াই কৰি থৈ গৈছিলে এই তেনেকুৱা এই গানটো বিৰল হেৰুদাই নিজেও জানে এইটো বিৰল গান প্ৰথম লাইনটো আছিলে গানে এটা শব্দ ছেকেণ্ড লাইনটো কি আনে দুটা শব্দ তৃতীয় লাইনটো হ'ল সুৰৰ সোপানে 1 2 3 এনেকুৱা কম্পজিশ্যনৰ গান মই নায়ে দেখা মানে লিৰিক্স ইমান উচ্চ খাপৰ লিৰিক্স এইটো আৰু জুবিনে সেইটো সুৰ কৰিলে যিটোত সেইটো আৰু উচ্চ খাপৰ তুমি ক'লা যিটো এতিয়া ৱেষ্টাৰ্ণ মিউজিকত সেই ব্লুজ কৰিলে গানে কি আনে সুৰৰ সোপানে ৰামধেনুৰ শিতানে সুৰৰ সোপানে হিৰুদায়ো তাক এইটো গানতে পচন্দ কৰিলে হিৰুদাৰ লগত খুব ভাল সম্পৰ্ক আছিলে জুবিনৰ শেষলৈকে তেখেত ঢুকুৱালৈকে আৰু এই গানটোৱে তেওঁ সেইটো বাট মুকলি কৰি দিলে হিৰুদাৰ লগত তেওঁ সম্পৰ্ক গানটো দিছিলে নে জুবিনক গাব দিছিলে
তেতিয়ালৈ সুৰ হোৱা নাছিলে তেতিয়ালৈ সুৰ হোৱা নাছিলে সুৰ সিহে কৰিছে পিছত অঁ তাৰমানে তেওঁ ভাবিলে এইটো প্ৰথম কেছেটটোতে প্ৰথম অনামিকা অনামিকাত আছে তাৰমানে সেইকাৰণে কৈছোঁ প্ৰথম কেছেটে তাই মানুহে লৈ লৈ এইবোৰ কাৰণে বিভিন্ন ধৰণৰ ভেৰাইটিজ গান আছিলে আৰু যিসকলে গান ভাল পায় ৱেষ্টাৰ্ণ মিউজিকো ভাল পায় সেইবিলাকে এইবিলাক গান ভাল পাইছিলে এনেই যিবিলাকে ভাল পায় সেইবিলাকে হাঁহিলে তুমি মুকুতা মণি সৰে এইবিলাক ভাল পালে গতিকে তেনেধৰণৰ এনেকুৱা হৈ গ'ল ব্যৱসায়িকভাৱে সেইটো একদম বহুত ওপৰলৈ গুচি গ'ল আমি যে কৰিছিলোঁ ইটো অনুৰাধাটো ক'ৰবাত থাকি গ'ল সঁচা কথাত ক'বলৈ গ'লে অনুৰাধা আছিলে তেওঁলোকৰ বিগ বাজেট এটা প্ৰডাকশ্যন সেইটো তলত থাকি গৈ এইটো এনেইহে লৈছিলে মাৰ্কেটিং কৰিব লৈছিল তেওঁলোকে জানো আৰু সেইদিন ধৰি এন কে প্ৰডাকশ্যনত তেওঁলোকে প্ৰায় জুবিন গাৰ্গে 22 বছৰৰ কাম কৰিলে চিৰিয়েল কৰিলে চিনেমা কৰিলে আৰু কেছেটটো কথাই নাই নকৰিবলৈ নাই অসংখ্য এতিয়া এটাই ভাল লাগে নামঘৰ এটালৈ যে যায় অখণ্ড ভাগৱত হয় তাত যিটো বাজি থাকে জুবিনৰ শিৰতে থাপিলো এনেকুৱা কিবা বাজে জুবিনৰ গানটোৱে বাজে হয় হয় দশৱতাৰ নৃত্য কম্পিটিশ্যন হয় ক'ৰবাত সৰু সৰু ল'ৰা ছোৱালীবোৰ সাজি আহে জয় ৰাম ৰাম কেশৱ হৰি একেবাৰে আজি খৰি দিওঁতে বৰ্মা আদি কৰি গাই দিলে আমাৰ প্ৰশান্ত ৰাজগড়ে প্ৰাগত নিজে ইয়াৰ পৰা তাত যিটো বজাই দিলে সেইটো জুবিনে গোৱা বৰ্মা আদি কৰিটোৱে বজালে বৰ্মা আদি কৰি জীৱজত ইমান ধুনীয়াকৈ গাই থৈ গৈছে সি তাৰ ওপৰত আৰু হ'ব নোৱাৰে বৰগীত সি পুণ্যব্ৰত দেৱগোস্বামীৰ ওচৰত শিকিলে তেজপুৰত পুণ্যব্ৰত দেৱগোস্বামী বৰগীতৰ একদম ওজা বুলি কোৱা হয় যাক নিকামূল সত্ৰৰ তেওঁৰ ওচৰত বৰগীত শিকিলেগৈ জুবিনে তেওঁতো সাংঘাতিক মানুহ সত্ৰাধিকাৰ চুলি খোপা চোপা বান্ধি যায় চুৰিয়া পিন্ধি বুলেট চলাই যায় তেজপুৰ টাউনত চবেই চায় আৰু পুণ্যব্ৰত গোস্বামী গৈছে সেইজন সাংঘাতিক মানুহ তেওঁ দুজন একেলগে পঢ়িলে তাক বহুত বৰগীতৰ জ্ঞান দিলে বৰগীতৰ যিখিনি ৰেকৰ্ড কৰিলে বৰগীত তেওঁৰ পৰা মানে হেৰি লৈ বিহুটো ক'বই নালাগে বিহু ডাঙৰ কাহিনী আছে তিনিচুকীয়াত বিহু ফাংচন কৰিবলৈ যাওঁতে বিহু নাগালে আৰু এই উজনি অসমত যদি বিহু নাগায় আমি বহুত প্ৰগ্ৰেম কৰিছিলোঁ উজনিত বিহু নাগালেতো নোযোৱাই ভাল বুজিছোঁ বিহু বিহু ইটো খোলা মানুহ বিহু মই নোৱাৰো গাব নাজানো বুলি ক'লে নমাই আনিলে পৰা সি তাৰ বৰ গাত লাগিলে পিছৰ বছৰ সি এনেকুৱাকৈ বিহু গালে সেই যে আৰম্ভ অসমত বিহু বাজিলে জুবিনৰ বাজে বেলেগৰ বিহুৱে নাবাজে বিহু ক'ত শিকিলে বিহু ক'তো শিকা নাই নিজে গালে মুঠতে বিহু গালে তাৰপিছত বিহু ৰেকৰ্ড কৰি তেতিয়ালৈ কৰা নাছিলে এই বিহু ৰেকৰ্ড কৰিব লাগিলে বিহু গান গাব লাগে মই এনেকুৱা গালে ক'লে বৰগীত শিকিবলৈ বৰগীতটো বা শিকিব লাগে এইটো মাৰ্গীয় শাস্ত্ৰীয় এটা গীত পদ্ধতি কিন্তু বিহুটো বা সেইটো নাছিলে কিন্তু বিহু ইমান ধুনীয়াকৈ গালে এতিয়া ক'ৰবাত পিকনিক পাৰ্টি হওক বিহুৰ দিনা মাঘৰ বিহুৰ দিনা ৰাতি মানুহে ভোজ খাওঁতে হওক জুবিনৰ বাহিৰে অন্য বেলেগৰ বিহু নাবাজে জানমণি তাতে মানে তেতিয়া ভিডিঅ' চিডিবিলাক হিট হৈ গৈছে এন কে প্ৰডাকশ্যনৰ জানমণি জোনবা এইবিলাক ব্ৰেণ্ড আছিলে মই তাৰ মাজতে এটা কথা আপোনাক ক'লোঁ জুবিনৰ গানত যিটো লিৰিক্স জুবিনৰ যিটো শব্দৰ বাহাদুৰি শব্দৰ যিটো গাঁথনি মই ভাবোঁ এইটো বহুত উচ্চস্তৰীয় মানে ভূপেন হাজৰিকাৰ পিছত একদম শব্দক লৈ অসমীয়া গীতত খেলিব পৰা মানুহজন নিৰ্মল প্ৰভা বৰদলৈ বা কেশৱ মহন্ত নৱকান্ত বৰুৱা তেখেতসকলৰ গীতৰ পিছত একেবাৰে নতুন ধাৰাত অসমীয়া শব্দক যে ইমান ব্যাপকভাৱে শব্দক লৈ খেলিব পৰা মানুহজন মই ভাবোঁ জুবিন তাৰমানে কথাটো কি তাৰ যিবিলাক গীত কেনেকৈ হ'ল জুবিনটো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া মই যিমান দূৰ জানো এটা হিন্দী ষ্টাডি কৰে পঢ়ি খুব ভাল পায় আজৰি সময়ত কিতাপেই পঢ়ি থাকে ক'ৰবাত গাঁৱত জাৰ্ণি কৰিলে গাড়ীত গ'লেও আমি অসমীয়া মিডিয়ামত পঢ়া মানুহ হিচাপেও ইমান শুদ্ধকৈ ইমান গভীৰভাৱে অসমীয়া শব্দৰ ভিতৰলৈ অসমীয়া মই সেই অসমীয়া উচ্চাৰণটো মইতো কৈছোঁ ইতিমধ্যে উচ্চাৰণটো আৰু লিখনি মানে কিছুমান অতি উচ্চ খাপৰ গান লিখিছে আৰু মানুহৰ অন্তৰত সোমাই যোৱা গান বহুত লিখিলে বহুত আছে সোণেৰে সজোৱা পজা জহি কহি যায় কোনে আজি পাৰিবহি সাজিব দুনাই অকণমান দুলাইন যদি সোণেৰে সজোৱা পজা জহি কহি যায় কোনে আজি পাৰিবহি সাজিব দুনাই সাংঘাতিক গান ধুনীয়া আৰু মানুহে সুৰো ইমান ভাল আৰু তাৰ সুবিধাটো ক'ত আছিলে নিজে লিখে লিৰিক্স নিজে সুৰ কৰে নিজে মিউজিক কৰে নিজে বজায় যেনে গোটেইটো নিজে কৰে টোটেল প্ৰডাকশ্যনটো তাৰ নিজৰ হয় সেইকাৰণে গান তাৰ লগত মানে শব্দৰ যিটো মানে চাউণ্ডৰ যি পাৰ্টটো এতিয়া সৰহখিনি গান জীৱনত সি জীয়াই থকাৰ সময়খিনিত প্ৰায়খিনি গান নিজে লিখিলে কিন্তু শেষৰ ফালে দুটামান নতুন প্ৰজন্মৰ ল'ৰাক সি গান লিখিবলৈ দিলে সিহঁতিক এনেই দিয়া নাই কিন্তু সি তাহাঁতৰ টেষ্ট কৰি চাই ল'লে সিহঁতিক কেতিয়াবা খুব ভাল গান এটা হ'ল শশাংক সমীৰ
মই এটা গানত প্ৰেমত পৰিছোঁ হেৰি চিনেমাখনৰ কাঞ্চনজংঘাত ধূলিকণা অ' ঘড়ী ঠিকনা ইমান হাই ক্লাছ লিখিছে এইটো শশাংকই লিখিছে ডাকুৱাল বতাহে জুলুঙা যায় জোকাৰি পাহুৱাল পাহাৰ বগোৱা বাই আওঁ এনেকুৱা এটা মানে আওঁজি ধূলিকণাটোৰ ওপৰত লিখিছে গানটো ছাবজেক্ট ইজ ধূলিকণা আৰু ইমান হাই ক্লাছ লিখিছে সি একদম জুবিনকে ফ'ল' কৰি লিখিছে জুবিনৰ গানে যেন লাগিছে সেইকাৰণে এনেকুৱা আৰু ৰাহুল গৌতম শৰ্মা আজি যি মুখাগ্নি কৰিছে সেই সিও তেনেকুৱা কেইবাটাও গান লিখিলে খুব ভাল বহুত যিকেইটা গানৰ কাৰণে সি পিছৰ শেষৰ পিনলৈ মানে শেষ মানে কি তেওঁৰ জীৱনৰ শেষৰ ফালে এই দুজন গীতিকাৰৰ কিন্তু গান বহুত কৰিছে আৰু তাহাঁতি দুটাই মানে খুব তেওঁক ভাল পায় গুৰু নিচিনা মানে অসমীয়া সাহিত্য বা অসমীয়া কিতাপ নাই জুবিনে পঢ়ে কবিতা অন্য গানো পঢ়ে অন্য কিতাপ খুব কিতাপ পঢ়ে কিতাপ পঢ়াৰ অভ্যাস আছে আৰু অন্য শুনাটো যে কৈছোঁ শুনেও বহুত শুনে ই বাংলাদেশৰ এটা বেণ্ড আছে মাইলছ বুলি এইটো গানৰ পৰা বহুত প্ৰভাৱিত হৈছে তাৰ গানত প্ৰথমখিনিত জুবিনৰ গানবোৰ তাৰ প্ৰভাৱ পৰিছে এদিন সি মোক কৈছিলোঁ মই এটা কেছেট পালোঁ এবাৰ মাইলছৰ ইয়াতো মাৰ্কেটিং হয় এইটো বাংলাদেশত ৰক বেণ্ড এটা ভাল ফেমাছ তাহাঁতৰ লগো পাইছে পিছত জুবিনে সিহঁতৰ গানবোৰ বহুত ফ'ল' কৰিছিলে সি তেনেকুৱা ধৰণৰ কথা মানে সি আৰু হেৰি আপোনাৰ অইনবোৰ ফকৰ ওপৰতো ইমান বেছিকৈ মানে হেৰি হ'ল মানে মই যে কৈছোঁ তাক খুব ব্ৰেইনটো চাৰ্প বুলি ই টোকাৰী গীত দিহানাম এইবিলাক খগেন গগৈহঁতৰ পৰা শুনিলে প্ৰথমতে যেতিয়া গাবলৈ ল'লে বেলেগে টোকাৰী গীত নচলাই হ'ল দিহানাম নচলাই হ'ল তিনি ভকত এজনে গোৱা নিচিনাকৈ গায় সেই কথাটোৱে মই আপোনাক সুধিব খুজিছোঁ যে একেবাৰে সেই ৰক গোৱা ল'ৰাটোৱে ব্লুজ গোৱা ল'ৰাটোৱে আকৌ টোকাৰী গীতটো আকৌ সমানে গাই দিব পাৰে সেই ভাৰ্চেলিটি যদি ৰক গাইছে সেই ৰকেই গাইছে এনেকুৱা আছে কোনোবাই যদি টোকাৰী গাইছে টোকাৰীয়ে গাইছে কিন্তু জুবিনৰ বাহাদুৰিটো এটাই আছিলে যে একে সময়তে ৰক আৰু একে সময়তে টোকাৰী চিনেমাবিলাকতো চিনেমাটো ব্যৱহাৰ কৰিছে যিটো সংমিশ্ৰণ তাৰমানে এতিয়া কাঞ্চনজংঘাত এটা গান শুনিছে চাগে সেইটো পাঞ্চুনা দালা দা ইমান মেলোডিয়াছ গানটো সেইটো ৰাভা ভাষাৰ বড়ো ভাষাৰ গানৰ মিক্স কৰিছে ফিউজন কৰিছে তেনেকৈ সি আকৌ কাৰ্বি আংলঙৰ আমাৰ বাইদেউ পখিলী লেপথপি আছিল নেকি তেওঁৰ লগতো কৰিছে এটা গান কাৰ্বি ভাষাত ইমান ধুনীয়াকৈ ফকটো আনিছে সিহঁতৰ এইবোৰ তাৰমানে তাৰ চৰ্চা নহ'লে নোৱাৰে বড়ো ফক কাৰ্বি ফক এইবোৰ চব ফাকুৱাৰ গানো আনিছে হলী গীতটো ঢেৰ গাইছে হলী গীতটো হলী গীত ইয়াতো আনিছে আৰু হলী গীতেই গাইছে পিয়ৰ হলী গীতে বহুত গাইছে মই কোনো এটা অনুষ্ঠান নাই য'ত গাব নপৰা জুবিনে নকৰা ৰেকৰ্ড নকৰা গান আছে প্ৰত্যেকটো উৎসৱৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী গীত গাইছে সেইকাৰণে অনন্য জুবিন আৰু আমিও মোৰ চিনেমা দুখন চিনেমাতে গাইছে তেতিয়া আমি যেনেকৈ ভাবিছোঁ তেনেকৈ গাইছে খুব ভালকৈ গাইছে এখন প্ৰথমতে হৃদয় গোপৰ গান সেইখন 2000 চনত গাইছে বম্বেত ৰেকৰ্ডিং কৰিছিলোঁ তেতিয়া গৰিমাৰ লগত বিয়া হোৱা নাই গৰিমা পঢ়ি আছিলে এতিয়া বম্বেত আৰু সেই গানৰ ৰেকৰ্ডিং আমাৰ ৰেকৰ্ডিঙৰ সময়ত মই কৈছোঁ কালিও ক'ৰবাত ক'লোঁ সি মেখেলা চাদৰ এযোৰ লৈ গৈছিল তাইলৈ প্ৰেজেণ্ট দিবলৈ তাই মিঠিবাই কলেজত ক'ত পঢ়ে বম্বেত তাৰপিছতে পিছদিনাখন দিবলৈ যাব আমাৰ ডাবিং আছিলে মাইনাত মানে যতীন শৰ্মা ষ্টুডিঅ'ত মই তাক ক'লোঁ ইয়াতে দিবি তাইক মাতি দিয়ালে ৰেকৰ্ডিঙো চাব আমাৰ লগত দিনটো থাকি ভাত পানী খাই যাবগৈ এই গৰিমা মাতিলে তেতিয়া ৰেকৰ্ডিং ষ্টুডিঅ'ত গৰিমাটো গান গোৱা মানুহ নহয় তাইক মাইক্ৰফোনৰ আগত ৰখাই পেলাই হেডফোনটো দি এই ফটোখন খুব ভাইৰেল হৈছে কালি গুৱাহাটী সৰুসজা ষ্টেডিয়ামত গোটেই এইখন ফটো ভৰি আছে মই বুবহঁতক কৈছোঁ যে এইখন ফটো মৰা মানুহটো মই ফটোগ্ৰাফাৰটো আৰু অৰিজিনেল ফটোখন মোৰ ঘৰতে আছে আৰু সেইদিনাখন দৈনিক জনমে প্ৰথম ঢুকুৱা দিনাখন এটা আৰ্টিকুলত এজনে ব্যৱহাৰ কৰিছে ফটোখন মানে তাই গান নোগোৱা ছোৱালী তাইক এনেই গান গোৱা নিচিনা কৰি পেলাই মাইক্ৰফোনটোৰ আগত থিয় কৰাই সি মানে ফূৰ্তি কৰিছে মই গাই থৈ তাই নাগায় না মাৰ ফটোখন মাৰা বুলি এই তেনেকুৱা আছিলে তেতিয়া মোৰ সেইখন চিনেমাৰ দুটা গীত গাইছিলে দুয়োটাই ভাল হৈছে ছবিটো ভাল পালে মানে পিছতো চলিছে বহুত গীত দুটা তাৰপিছত শেহতীয়াভাৱে যোৱা বছৰ মোৰ যিখন ছবি ৰিলিজ হৈছিলে ৱাইড এংগুল তাতো দুটা গীত গালে সেই দুটাও ভালকৈ এটা টাইটেল ছং আছিলে ছবিখনৰ আৰু এটা আমাৰ পুৰণা গীত যোৰহাটত সুৰ বাহিনী যেতিয়া সৃষ্টি হৈছিলে অসম আন্দোলনত তাৰ এটা গীত মই তাৰ হাতে গোৱালোঁ ইমান বছৰ 40-50 বছৰ পিছত আমি সুৰ বাহিনী গাইছিলোঁ তেতিয়া
আমাৰ সমীৰণ বৰদলৈৰ পৰা সমীৰণ বৰদলৈত আছিলে তেওঁলোকে আৰু মৃগেন বৰকটকীয়ে লিখা সুৰ কৰা সেইটো গান এতিয়া জুবিনক কৰালোঁ আৰু তেনেকৈ তাত মই অভিনয়তা কৰালোঁ মোৰ সেইখন ছবিত এটা সৰু কেৰেক্টাৰো কৰিলে চৰিত্ৰত অভিনয় কৰিলে গতিকে তেনেধৰণে তাৰ লগত বিভিন্ন সময়ত তাৰ মাজৰ সচোৱাটো বহুত আমি কিবাকিবি টোকাৰী গীত গাইছোঁ বিহু কৰিছোঁ এনেকৈ তাৰ লগত গীতো কৰা হৈছে এনেকৈ বহুতবাৰ আৰু বিভিন্ন অনুষ্ঠানতো লগ পোৱা হয় তেনেকৈ ধৰণে তাৰপিছতে মানে মই দেখোঁ তাৰ সেই ভাৰ্চেটেলিটিটো মানে আৰু ছবিৰ গীত বা এনেই আধুনিক গীত বা ফক লোকসংগীত সকলোতে সমানে দখল থকা এজন পূৰ্ণাংগ শিল্পী আৰু সেইকাৰণে আজি দেখিছোঁ আমি গৈ কালি পঢ়ি ডুবাই বুৰ্জ খালিফাটোত জুবিন গাৰ্গ ওলাই আছে যেনেকৈ টাইম স্কোৱাৰত ওলাই ল'ল নিউয়ৰ্কত তেনেকুৱা পৃথিৱীজুৰি হৈছে আৰু অসমীয়া মানুহে জুবিন গাৰ্গক যি ধৰণে সন্মান দিলে এই সন্মানটো মই ভাবোঁ পৃথিৱীৰ সকলো ঠাইতে বিশেষকৈ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকক খুব উচ্চ প্ৰশংসিত হৈছে অসমীয়া মানুহে গুণীৰ মূল বুজে আৰু এই কথাটো খুব মই নিজে এজন তাৰ আৰু এটা দিশ আছে আৰু শিল্পীক যে মৰ্যাদা দিছে আৰু কেইটামান দিশ আছে বিভিন্ন ঠাইত এই কথাটো লৈ কিন্তু আজি আমি আলোচনাটোতে মানে তাৰ বৰ্তমানত আমি আলোচনাটোত এইটো নক'লে ভুল হ'ব তাৰ কেইটামান বেলেগ দিশ আছে আৰু সেইকেইটাও অকণমান লুকিয়াই থ'লে মানুহে ভাল পাব প্ৰকৃতিপ্ৰেমী 1 নম্বৰ গছ বহুত ৰুইছে গছ ৰোৱা আজি কলাক্ষেত্ৰত 2017 চনত তাৰ জন্মদিনত এজোপা বগা চন্দন ৰুইছিলে সেইজোপা আজি কাটিব পৰা হোৱা নাই যদিও 2টা ডাল নি তাৰ অন্ত্যেষ্টিক্ৰিয়াত দিছেগৈ তাৰপিছত আৰু জীৱ জন্তুৰ প্ৰেমটো সাংঘাতিক এতিয়া কিছুমান ফটো এইকেইদিন ভিডিঅ' ভাইৰেল হৈ আছে বান্দৰ এটাই তাৰ ফটোখন ধৰি পেলাই ৰৈ আছে মানুহে খেদিলেতো যোৱা নাই বান্দৰটো নাই যোৱা ষাঁড় গৰু এটাই কান্দি পেলাই ৰৈ আছে ফটোখনৰ আগত একদম আচৰিত কথা তাক কুকুৰটো সাংঘাতিক কুকুৰটা এগালমান আছে কালি মই নিজে মোৰ সৰহকৈ চকু পানী ওলাইছে কালি যে টিভিত দেখুৱাইছে গোটেই কুকুৰকেইটা কালি শেষ হোৱাৰ বাবে মালিকক চাবলৈ আনিছে গৰিমাই আৰু গোটেইকেইটা লৈ গৈছে 4টা আছে এই এটা ঢুকালে যোৱা গোটেইকেইটা চাই পেলাই আনাৰ বাকচটো মুখখনলৈ চাইছে খালি এটা শব্দ সেইকেইটা লগতে ফুৰে লগতে শুৱাই হাঁহ এজনী লগত ৰাখিছিলে শুৱাই নিজে বিচনাত শুৱাই হাঁহজনীও বগলী এটা ঠেং ভাগিলে আনি পেলাই বগলীটো ঠেং প্লাষ্টাৰ কৰি ঠিক কৰি খুৱাই বুৱাই ডেইলি বাতিত সৰু মাছ দিয়ে খাবলৈ বগলীক তাৰ বগলীয়ে ইয়াতে পৰি থাকে নোযোৱা হ'ল মূৰত পৰি থাকে ইয়াত পৰি থাকে বগলী আৰু দুখীয়া মানুহক সহায়টোতো সাংঘাতিক মানৱ দৰদী সেইটো এটা আছেই এইটো হ'ল জীৱ জন্তু প্ৰেম প্ৰকৃতি প্ৰেম তাৰপিছতে মানৱ দৰদী এতিয়া বহুতে এটা কথা নাজানে কালিও মই জেগাত কৈছোঁ ভূপেন হাজৰিকা একদম ঢুকোৱাৰ সময়ত ককিলাবেন হস্পিটেলতে আছে খুব বেয়া অৱস্থা তেতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে কিবা কৰিছে এই সময়ত জুবিনে বম্বেত গৈ তেওঁক 5 লাখ টকা এটা দি আহিছিলে এইটো ক'তো উল্লেখ কৰা নাই নিজে নকৰিবলৈ কৈছিলে কিন্তু এজন বম্বেতে সেইদিনাখন তাত থকা এজন মানুহে এটা আৰ্টিকুলত লিখি পেলালে এইটো তেতিয়া ত্ৰিনয়নে সেইবিলাক মোকে কৈ গৈছে সেইটো নক'বলৈ কৈছিলে মানুহক ভূপেনদাক যি পইচাটো দিলে মই নিজে 2004 চনত মোৰ কিডনী ট্ৰান্সপ্লেণ্ট কৰিছিলোঁ তেতিয়া সি মোলৈ এটা অৰ্থ সাহাৰ্য আগবঢ়াই থৈ গৈছে মোটা অংকৰ গতিকে তেনেকুৱা কথা আৰুতো মই নিজে ঘৰত দেখিছোঁ এই কাহিলীপাৰা ঘৰটোৰ বাহিৰত মই দুপৰীয়া সময়ত গৈছোঁ মই জানো সেই শুই উঠে দেৰিকৈ মই সেই শুই উঠাৰ সময়তে গৈছোঁ গৈ পালোঁ এই চিনেমাখনৰ বিষয়ে কথা পাতিবলৈ পাওঁতে দেখিছোঁ আগফালে বেঞ্চ আছে তাতে গাড়ীখন থোৱাৰ ওচৰতে বেঞ্চত বহি আছে মানুহ 1 লাইন 6জনমান মানুহ এই মন্ত্ৰী MLA বিলাকৰ ঘৰত যে মানুহ বহি থাকে তাতকৈ বেছি মানুহ জুবিনৰ ঘৰত যায় তেনেকৈ বহি আছে আৰু সি তেনেকুৱা নামি আহিছে ওপৰপৰা ট্ৰেক চুট এটা পিন্ধি আহিছে আৰু সি ওলাওঁতে সি মানে এমুঠি 500 টকীয়া নোট ইমান কিবা লৈ লয় পকেটত আৰু তাৰপৰা দি থাকে মানুহক এই মানুহকেইটাক প্ৰত্যেকজনকে 3,000 4,000 টকা এটা আকৌ মাতি আনিছে বোলা তই এটা কাম কৰ তইতো ঘৰলৈ যাবিগৈ এতিয়া ভাড়া চাড়া আছে নাই এই নলবাৰী নে টিহুৰ পৰা আহিছে বোলে দাদা নাই আকৌ 1,000 টকা এটা দিলে এইটো ল ভাড়াও দিলোঁ তোক আৰু ল'ৰা ছোৱালীকেইটালৈ কিবা কিবি লৈ যাবি তাৰপিছত এজন আহিলে চিকিৎসাৰ কাৰণে পইচা লাগে তাক ক'ল তোৰতো বহুত পইচা লাগিব তাক সি জেপত এনেকৈ হাত ভৰাই এনেকৈ যি উলিয়াই আৰু এইটো ল আৰু তো ইয়াতকৈ বেছি লাগিলেতো আমাৰ কলাগুৰু ফাউণ্ডেশ্যন আছে তাৰ এটা কলাগুৰু ফাউণ্ডেশ্যন তাৰপৰা তাত তই এপ্লাই কৰ তাত তোক আৰু অলপ পইচা দি দিম মই এতিয়া হিমা দাসৰ নিচিনা ছোৱালী যেতিয়া গ'ল্ড মেডেল পাই প্ৰথম আহি পেলাই জুবিনক সেৱা কৰিছেহি প্ৰথম স্পাইকযোৰ দৌৰিবৰ কাৰণে জুবিনে কিনি দিছিলে গতিকে এনেকুৱা ধৰণৰ মানৱ দৰদী এজন শিল্পী যিটো আজিকালিৰ দিনত খুব কম পোৱা যায়
আজিকালি সকলোতো সেইকাৰণে মানুহৰ মনৰ ভিতৰত জুবিন সোমাই আছে আজিকালি প্ৰত্যেকে ফিল কৰিছে মোৰ ঘৰৰ এজন মানুহ ঢুকাইছে আজিকালি শিল্পীসকল এনেকুৱা মানুহে এইটো ফিল কৰিছে যিবিলাক এনেকুৱা শিল্পী আছে ঘৰৰ মানুহ ঢুকুৱা নিচিনা লাগিছে চবৰে সেইটো কাৰণে এতিয়া মানে শিল্পীসকল কেনেকুৱা হৈ গৈছে ইয়াত যিটো বম্বে কালচাৰ 100 বছৰলৈ আৰু কোনো নাপাব এইটো বম্বে কালচাৰটো আজিকালি আহি গ'ল ইয়াত শিল্পীবিলাকৰ আমাৰ যিখিনি কমাৰ্চিয়েল শিল্পী আছে আৰ্টিষ্ট আছে প্ৰগ্ৰেম চগ্ৰেম কৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ডাঙৰকৈ পাতিলে তাত ভূপেন হাজৰিকাৰ গীত আমিও গাইছোঁগৈ তাত এগৰাকী প্ৰতিষ্ঠিত শিল্পী গাবলৈ ক'লে আহক আপুনিও গাওক সকলোৱে গাইছে ভূপেন দাৰ গীত ক'লে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰক মেনেজাৰে পইচা কথা পাতিব তাৰপিছতে যাব এইটো কালচাৰ আহি গ'ল অসমত মই নাম নকওঁ তেনেকুৱা শিল্পী আহিছে এতিয়া গতিকে জুবিন তাতকৈ বহুত আমাক বিশেষকৈ আমাক পইচা মই প্ৰফেশ্যনেলি বহুত কাম কৰিছোঁ পইচা কথা নকয় মোক গান এটা কৈছে মই সুধোঁ এই হ'ব দিয়া তুমি দিবা কি দিয়া এনেকৈ কয় এই লাষ্ট মই ৱাইড এংগল চিনেমাখনত 2টা গান গোৱা হৈ গ'ল এইটো আত্মীয়তাটো 2টা গান ডাবিং চাবিং কৰি নহয় তাৰ ষ্টুডিঅ'তে একাত্মবোধটো সেইটোৱে কৈছোঁ একাত্মবোধটো বা আমি সৰুৰ পৰা আমাক ক'ৰবাত জুবিনৰ ভিতৰত আছে আমি তাৰমানে মই চিনেমা গান যেতিয়া কৰিছোঁ তাৰ মেনেজাৰৰ লগত একচুৱেলি কথা পাতিব লাগে মই সিদ্ধাৰ্থ চিনেমা গান ফিল্ম চং এইবিলাক মেনেজাৰে কৰে মই মেনেজাৰৰ লগত কথা পতা নাই ডাইৰেক্ট তাকে কৈছোঁ গালে গান দুটা গোৱাৰ পিছত মই এতিয়া প্ৰডিউচাৰ মোৰ লগত বহি আছে প্ৰডিউচাৰে সুধিছে মোক জনদা আপুনি সোধকচোন পইচা পাতিটো কি দিম মই তাক প্ৰডিউচাৰ আগতে সুধিলোঁ কি দিব লাগিব কওঁ এতিয়া 2টা গানৰ এই হ'ব দিয়া মই শ্বুটিং কৰিবলৈ যাম তাতকৈ মিলাই মিলি দিবা আৰু প্ৰডিউচাৰটো আচৰিত সেই প্ৰডিউচাৰ জানে জুবিনে সেই সময়ত 60,000 50,000কৈ লয় এটা গানত সি একোৱেই নক'লে মই কেলৈ নক'লে মই নাজানো মোৰ কাৰণে কোৱা নাই নে কেলৈ নাজানো নকয় তাৰপিছত ইয়াত শ্বুটিং কৰিব যেতিয়া আহিলে সেই তেতিয়াহে এটা মিলাই মিলি এইটোকে লয় বুলি শ্বুটিং এক্টিং কৰা আৰু মানে গান গোৱা মিলি পেলাই আমাক আহিলে এমাউণ্ট কৰি নাপালে জয়ন্তদা জুবিনৰ কথা যদি আমি পাতি থাকোঁ মানে কেইবাদিনো পাতিব লাগিব কেইবাৰ ৰাতি হয়তো শেষ হৈ বহুত দিশ আছে আমি সেইখিনি ইমানখিনি কথা পাতিব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল জুবিনক আমি কেনেকৈ জীয়াই ৰাখিম আৰু যোৰহাটত কেনেকৈ ৰাখিম জুবিনক এই সম্পৰ্কে মই অকণমান বুবুৱে কি ভাবে একদম অকৃত্ৰিম বন্ধু হিচাপে আচলতে কি কথাটো জীয়াই ৰাখিবলৈ তেওঁ গীত মাত এইখিনিতো আছেই বিভিন্ন সম্পদ তেওঁ মানে সম্পদেৰে চহী কৰি থৈ গৈছে অসমখনক গতিকে সেইখিনি আমাৰ হাতত আছেই গোটেই সম্পদ মানে ভৰি আছে 38,000 গীত আছে হয় দেই তাৰোপৰি বাকী চিনেমাখিনি আছে এতিয়া এখন চিনেমা ৰৈ বিনালে নেক্সট ৰিলিজ হ'ব কমপ্লিট সেইখিনিতো আছেই তাৰ বাহিৰেও আমি ৰাখিব পৰাকৈ ইয়াত যিটো চৰকাৰে পইচা এটা ফিল্ম চিটিৰ কথা আমাৰ খুব জৰুৰী অসমৰ যিটো চলচ্চিত্ৰ সমাজ বুলি কয় ফিল্ম ফেটাৰ্নিটি অফ আছাম আমি তাৰে এক্সিকিউটিভ মেম্বাৰ আৰু আমাৰ ফিল্মটো জুবিনৰ এটা পাৰ্টহে পাৰ্ট মানে নহয় এইটো অন্য কাৰণে সুবিধা হ'ব ছবিৰ লগত জড়িত হ'ব আৰু আমাৰ সেইটো গুৱাহাটীৰ জ্যোতিষ মন্ত্ৰীয়ে বিচাৰি আছিলে বহুত দিনৰ পৰা ফিল্ম চিটি এটা কৰক বুলি মাতিও আছে চৰকাৰে দিয়া নাই যদি এইবাৰে চৰকাৰে এইটো ইয়াত দিবলৈ হয় মানুহ ইয়ালৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ইতিমধ্যে এইটো হ'লে মানে কি হ'ব এতিয়া বেলেগৰ মানুহবিলাকে শ্বুটিং কৰিবলৈ ইয়ালৈ আহিব তাৰমানে ফিল্ম চিটিত বুলিলে তোমালোকে জানাই ফিল্ম চিটিত গোটেই বস্তুবোৰ থাকিব ক'ৰবাত এখন পুলিচ ষ্টেচন লাগে বনোৱা থাকিব মন্দিৰ এটা লাগে বনোৱা থাকিব কোৰ্টৰ চিন এটা আছে কোৰ্টৰ এখন বনোৱা থাকিব সোমাই দিলে হ'ব আৰু ইয়াতে বহুত মানুহৰ তেতিয়া এমপ্লয়মেণ্টটো হ'ব কম দিনত এখন চিনেমা উলিয়াই দিব পৰা এটা পৰিৱেশ আৰু ফিল্ম চিটি এটা যদি হয় ফিল্ম চিটিত মানে বহুত মানুহৰ প্ৰয়োজন হ'ব এমপ্লয়মেণ্টো হ'ব সেই এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব টুৰিজিম হ'ব মানুহ চাবলৈ আহিব এতিয়া ৰামোজী ফিল্ম চিটি চাবলৈ যায় মানুহে চাবলৈ যায় ফটো মাৰি হায়দৰাবাদ গ'লে যায় চব যায় হায়দৰাবাদ গ'লে বাহুবলী ছেটটোত ফটোখন লৈ আহে গতিকে তেনেকুৱা এটা কথা আৰু ইয়াত টুৰিজিম বা অন্য মানুহৰ জীৱিকাৰ বহুত পথ ওলাব তাত সেইটোও হ'ব আৰু লগতে সেইটো জুবিনৰ নামত যে থাকিব মানুহে সেইটো সদায় জুবিনক তেনেধৰণে মনত ৰাখি থাকিব ছবি জগতৰ মানুহখিনিয়ে যি তালৈ যাব বা ফুৰিবলৈ হ'লেও যাব আৰু ইয়াত এটা স্মৃতিসৌধৰ কথা কৈছে যদি সেইটো বিশ্বমানৰ স্মৃতিসৌধ হ'ব বুলি কৈছে যিটো গুৱাহাটীত হ'ব একেধৰণৰ হ'ব বুলি কৈছে একে এমাউণ্টেই দিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কোৱা মতে একেটা এমাউণ্টেই দিব আৰু একে ডিজাইন ষ্ট্ৰাকচাৰ ইয়াতো কৰিব গুৱাহাটী যেনেকুৱা হ'ব গতিকে এইখিনি বস্তু হ'লে তেওঁ আমাৰ আৰুতো মই ভবাততো মই যি জানো মানে ভাবিছোঁ অসমৰ প্ৰত্যেক গলিয়ে গলিয়ে তেওঁৰ মূৰ্তি হ'ব এতিয়ালৈকে মই 5টামান মূৰ্তিৰ কথা শুনিলোৱে লখিমপুৰত তিনিচুকীয়া আজি মূৰ্তিতকৈও তেওঁ কৰ্মৰাজিক এইটো মানে কি আৰু মূৰ্তিটো হ'লে কি হ'ব তাৰ মানুহখিনিয়ে জন্মদিন মৃত্যুদিন এইবিলাকত গৈ তাত চাকি বন্তি জ্বলাব বা কিবা এটা অনুষ্ঠান কৰিব এইটো সোঁৱৰি থাকিব এটাচমেণ্ট এটা থাকিব মানুহ সোঁৱৰি থাকিব এটাচমেণ্ট এটা থাকে বুবুৱে কোৱাচোন তুমি কেনেকৈ বিচাৰা আচলতে জুবিনক আমি কেনেকৈ
জুবিনৰ যিখিনি কাম কৰি থৈ গ'ল এই কামখিনি আমি কেনেকৈ আৰু স্থায়িত্ব দিব পাৰোঁ, কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ আৰু যোৰহাটত আমি কেনেকৈ কৰিব পাৰোঁ? মেইনলি কথা এটা হ'ল কি জুবিনৰ অনুৰাগী যিসকল আছে, গীত গোৱা অনুৰাগী যিসকলে জুবিনক ফ'ল' কৰে গান গোৱাৰ ক্ষেত্ৰত, তেখেতলোকেতো জুবিনৰ গান গাই থাকিব। আৰু যিখিনি গীত আছে এতিয়ালৈকে যি সেইদিনাখন এটা আৰ্কাইভ কৰিছে এজন ল'ৰাই, জখলা বন্ধাত সম্পূৰ্ণ নিজস্ব প্ৰচেষ্টা। তেনেকৈ যাৰ যাৰ ওচৰত যিমানখিনি গান অলৰেডি আছে, বহুতে গান গোৱাইছিলে, বহুত গান ৰিলিজ হোৱা নাই। মই ভাবোঁ, মই এইটোৱে কওঁ যে মোৰ ঘৰত যে আজি 99ৰ পৰা সেইদিনাখনলৈকে জুবিনে যেতিয়ালৈকে গাই আছিলে ইয়াত, বহুতখিনি প্ৰডিউচাৰ গান আছে মোৰ ওচৰত। তেনেকৈ বহুত গান জুবিনে গোৱা বহুত থাকিও গৈছে, ৰিলিজ হ'বলৈ থাকি গৈছে। কেছেট আছিলে, ধৰক চিডিত আছিলে, আৰু বহুতখিনি গাঁৱৰ মানুহে তেতিয়া কেইটামান পইচা গোটাই আনি পেলাই ৰেকৰ্ড কৰিছিলে, এটা গ্ৰুপ হৈ পেলাই ৰেকৰ্ড কৰিছিলে, জুবিনক গোৱাইছিলে, এটা বা দুটা গীত গোৱাইছিলে। আৰু সেইসকল মানুহৰ ইউটিউব নাই, ধৰক কোনোবা আছেও, কোনোবা ঢুকালে অলৰেডি, তেনেকুৱা হৈছে। সেই গানখিনি সংগ্ৰহ কৰিব লাগে এতিয়া নিয়মতে। আৰু বহুত ওলোৱা নাই, কিন্তু এতিয়া যিখিনি বজাৰত বাজি থকা কেছেট যাৰ যাৰ ঘৰত আছিলে সেইখিনিয়ে পাইছে। কিন্তু কিছুমান মানুহে জুবিনক হেঁপাহে বহুত গোৱাইছিলে গান। মানে জুবিনৰ আৰ্কাইভৰ এটা পাৰ্ট আমি ধৰি ল'ব পাৰোঁ যে এতিয়া অলৰেডি ঘৰত আছে, বুবুৰ ষ্টুডিঅ'ত আছে বা বুবুৰ লগত আছে। মোৰ তাত কৰা যিমানখিনি গান আছে মোৰ ওচৰতো আছে। কিন্তু তেনেকুৱা প্ৰত্যেকটো ষ্টুডিঅ'ত আছিলে, ভূপেন দাৰ ষ্টুডিঅ'ত আছে, আৰু কিছুমান প্ৰডিউচাৰ ঘৰত আছে যোনবোৰ এতিয়ালৈকে পাব্লিছ কৰা নাই, ৰিলিজ নহ'লে। ৰিলিজ হৈছিলে কেছেট আকাৰে, খুব কম গৈছিলে তেতিয়া, ধৰক কাৰোবাৰ লগত দুই এটা গান গাইছিলে। সেই গানবিলাকো উলিয়াব লাগে, সংগ্ৰহ কৰিব লাগে। তেনেকৈ চাবলৈ গ'লেতো আপুনি যিমান 38 কৈছে, 38তকৈ 50,000 ওপৰ হৈ যাব গান। তেনেকৈ হ'লেতো 50,000 ওপৰ হৈ যাব। সেইটো এটা কথা মোৰ ফালৰ পৰা মই ভাবোঁ। আৰু জুবিনৰ বিশেষকৈ যোৰহাটৰ ক্ষেত্ৰতো মই কালিও আপোনালোকে জানেই কৈছোঁ মই, যে যোৰহাটত সি তাৰ গলিয়ে গলিয়ে সি যোৱা মানুহ, তাৰ যোৰহাটৰ গোটেই গছ গছনিৰ লগত তাৰ সম্পৰ্ক। তেতিয়া সেইকাৰণে গোটেই ৰাস্তাবোৰ তাৰ চাইকেলৰ হেৰি আছে। সেইকাৰণে তাক এতিয়ালৈকে জুবিনৰ যিমানটো চেহেৰা চেঞ্জ, সেই বাল্যকালৰ তেতিয়াৰ পৰা তাৰ প্ৰত্যেক মুহূৰ্ততে চেহেৰা চেঞ্জ হৈ থাকে। এয়াইতো আপুনি বনাইছে, দেখিব, আপুনি দেখিছোঁ, দেখিছে। কিছুমানে কিন্তু একেই ৰাখে। আজিকালি কিছুমান ছিংগাৰে অলপ বেলেগ বেলেগ কৰে জুবিনক দেখি পেলাই। ষ্টাইলিছ আছিলে, তাৰ ষ্টাইলিছ আছিলে, ষ্টাইলটো কিন্তু নিজৰ মতে কৰে। সেই তেনেকুৱা ষ্টেচু হওক বা ফটোৱে হওক, খুব ধুনীয়াকৈ ৰাখিব পৰা সদায়। তেনেকুৱা গোটেই গলিবিলাক মানে তিনিআলি চাৰিআলিবিলাকত যদি হয়, তেতিয়া আমাৰ যোৰহাটখন জুবিনময় হৈ থাকিব। আৰু এনেকুৱা এখন পাৰ্ক হ'ব লাগে যোনখন পাৰ্কত অকল জুবিনৰ কাৰণে বাজে। আমাৰ এই গান্ধী পাৰ্কখনে আঁকিছে, আজি আঁকি আছে। তেতিয়া যোৰহাটত এটা ধুনীয়া এটা পৰিৱেশ হৈ থাকিব। সেইটো পৰিকল্পিতভাৱে হ'ব লাগে, মানে য'তে ত'তে যি ধৰণে হৈ গ'লে সেইটো অলপ বিশৃংখল। এতিয়া যোৰহাটত এটা জুবিন ক্ষেত্ৰ হ'ব লাগে, মই ভাবোঁ। তাত জুবিন ক্ষেত্ৰ হ'লে তাত ফাউণ্টেইন হ'ব লাগে, য'ত জুবিনৰ গান বাজাৰ লগত, মিউজিকৰ লগত গীতৰ ফাউণ্টেইন, সেইটো পানীৰ খেলটো যাতে হয়, তেনেকুৱা ধৰণে হ'ব লাগে। সৰু ল'ৰা ছোৱালীয়ে দেখি ভাল পাব, তেতিয়া সৰু ল'ৰা ছোৱালী আৰু ভাল পাব। সেইখিনি বস্তু মানে পাৰ্কৰ নিচিনা হ'ব লাগে। তো এইখিনিয়ে যোৰহাটখন ধুনীয়াকৈ ৰাখিব জুবিনক, আমি কিমান ভাল পাওঁ তেতিয়া। তাই এনেকুৱা কথা কিছুমান। আৰু সংগ্ৰহটো কৈছোঁৱেই, সংগ্ৰহালয় এটা লাগেই, মানে যিটো মিউজিকেল সংগ্ৰহালয় লাগে, সেইটো খুব ভালকৈ হ'ব লাগে, আৰু সেইটো বিশ্বমানৰ হ'ব লাগে। এতিয়া মই ইয়াৰ মাজত এটা কথা ক'ব বিচাৰোঁ, মানে কেনেকুৱা হয় কথা। আমি এতিয়া অকল অসমীয়া গীতৰ কথা কৈ আছোঁ, ৰাইট। চব লেংগুৱেজতে গাইছে নহয়, তামিলত গাইছে, তেলেগুত গাইছে, মালায়ালামত গাইছে, বেংগলীত গাইছে, নেপালীত গাইছে, অসমৰতো চব জনগোষ্ঠীত ভোজপুৰী গাইছে। এটা দিনৰ কথা মোৰ মনত পৰে। এইটো মুম্বাইত সেইদিনাখন মই গৈছিলোঁ। মই একমাহ মানে মই থাকিবলৈ বুলি গৈছিলোঁ। বেগ এণ্ড বেগেজ গৈছিলোঁ। যে মই চিডিটো খুলিলোঁ, কিন্তু মই ইয়াত ফ্ৰাষ্ট্ৰেটেড হৈ গ'লোঁ। মানে তেতিয়া চিডিটো শেষ হৈছে, আৰু মানে কেছেট শেষ হৈছে, চিডি সোমাইছে। আৰু মই বম্বে গুচি যাওঁ, আৰু মাইণ্ডাৰে কৰিলে যে তুমি গুচি আহা, ইয়াত থাকা। জুবিনে তাত মোক ক'লে যে তেতিয়া জুবিন যোৱা আছিলে, তাৰ দুদিনমান পিছত জুবিন মই উৎপল দাৰ ঘৰত পালোঁ। সি নতুন গাড়ীখন তাক গিফ্ট দিছিলে, হোণ্ডা চিভিক্স এখন, বোলে ফুৰি আহোঁগৈ বোলে। আমি গোটেই গ'লোঁ, গৈ পেলাই সি, তোমালোকে চাহ খোৱা, মই পটককৈ আহিছোঁ। ক'ত যোৱা? এই ষ্টুডিঅ'ত একদম গান গাবলৈ মাতিছে। ওচৰতে কেফেখনত বহি উৎপল দা, মই আৰু মোৰ ভাইটি এটা ল'লোঁ, কফি খাবলৈ ল'লোঁ।
15 মিনিটছে 20 মিনিটছ লাগিছে সি ওলাই আহিলে বোলো হ'ল নেকি কি হ'ল নাগালা নেকি নাগাইলোঁ তেলেগু গান এটা ৰেকৰ্ড কৰি আহিছে তেলেগু গান এটা য'ত প্ৰডাকশ্যন কৰিবলৈ বুলি ভাবি চাওক এই কথাটো মই সুধিব খুজিছোঁ জুবিনৰ গানবিলাক অৱশ্যে বহু গান আমি মৃত্যুৰ পিছত বেছিকৈ শুনিছোঁ মানে বাহিৰ যিটো কথা মই শুনি আছিলোঁ যে 40টা ভাষাত গান গাইছে মই তেতিয়া ইউটিউবত সকলো ভাষাৰ মই গান শুনিলোঁ এই 3 দিনত তেতিয়া মই ভাবিছোঁ ইমান ধুনীয়া শুদ্ধ উচ্চাৰণ প্ৰতিটো ভাষাৰ কেনেকৈ কৰিব পাৰে আজি মিচিং গান এটা শুনিলে মিচিং মানে বেলেগৰ কথা নকওঁ এতিয়া মিচিং সুৰটো আমাৰ চিনাকি সুৰ বা বড়ো সুৰটো আমাৰ এটা চিনাকি সুৰ কাৰ্বি সুৰটো আমাৰ চিনাকি সুৰ সেই কাৰ্বি ভাষাত বা মিচিং ভাষাত তাৰ প্ৰনাউন্সিয়েশ্যন বা শব্দৰ যিটো নিক্ষেপণ আৰু টাঙৰ যোনটো খেল ইমান জিভাৰ যোনটো খেল শিল্পীয়ে কেনেকৈ কৰিব পাৰে সেই জিভাৰ হিন্দীতে হওক বেংগলীতে হওক বেংগলী হিন্দীটো শুনিছোঁ কিন্তু এই যিবিলাক সাউথ ইণ্ডিয়ান তেলেগুত শুনিছোঁ তামিলত শুনিছোঁ মালায়ামত শুনিছোঁ ইমান কেনেকৈ এইটোৱে কৈছোঁ তাৰ সেইটো মানে ঈশ্বৰৰ প্ৰদত্ত এটা বস্তু গড গিফটেড আৰু মই সেইদিন মই নিজে আছোঁ তাতে মই আচৰিত হৈছোঁ মোবাইল পিক আপ কৰিব পাৰে খুব সোনকালে থ্ৰয়িংটো খুব ভাল তাৰপিছত সেইটো গ'ল এটা দিন সেই তেনেকুৱা এটা দেখিলোঁ আৰু তেতিয়া সি কৈছে মই তুমি গাই আহিলা নেকি বোলে গাই আহিলোঁ আৰু 3টামান গান আছে আজি নাগাওঁ বুলি ক'লোঁ কেলৈ নাগাওঁ বুলি ক'লে সেই 3টামান গালে তেতিয়া আৰু 2 ঘণ্টামান লাগি যাব 2-3 ঘণ্টা আৰু সি আহিছে আমাক লগ পাইছে এতিয়া থাকিব লাগে আমাৰ লগত গানটো গান পিছত বন্ধুত্ব আগত হ'ব সেইখিনি দিন পাইছোঁ আৰু এটা দিন মোৰ মনত পৰে এবাৰ দাস কোম্পানীৰ ওচৰতে বিৰাট ভিৰ তাৰ এখন বাছ কিনিছিলে সি বাছখন লৈ ফুৰে আগতে সৰু বাছখন ধুনীয়াকৈ বনাই লৈছিলে সি তাত বিচনা চিচনা চব আছিলে তাত মানে সেইখন লৈ পেলাই আহিছে তেতিয়া গোটেই মানুহে ঘেৰাৰ কৰিলে মই বহুত দূৰৰ পৰা এনেকৈ চাইছোঁ সি মোক দেখক বুলি মই হাতখন দূৰৰ পৰা এনেকৈ মাতিছোঁ তাৰপিছত এইটো এনেকৈ মাতিলে তুমি ঘৰলৈ যোৱা মই গৈ আছোঁ মই সেই মানুহখিনিৰ মাজত কাৰোবাৰ মাজত সি মই থকাটো বিচৰা নাছিলে সেই মুহূৰ্তত বুবে মোক এনেকৈ চাব নালাগে মই বুবু ওচৰলৈ যাম সেই ভাববিলাক সি ভিতৰত ভাবি থাকে মানে সেইকাৰণে জুবিন গাৰ্গ আচলতে মোৰ সেইটো দুখ লাগি গৈছে এতিয়া আৰু সি তেতিয়া ঠিক 2 ঘণ্টামানৰ পিছতে আহিছে আৰু সি চিঙৰা টিঙৰা খাই পেলাই মধুমিলনত চিঙৰা টিঙৰা খাই মেলি 2 ঘণ্টাৰ পিছত আহিছে কিন্তু সি আহিলে অলৰেডি সেই তেনেকুৱা ধৰণৰ আপোনাক যদি কিছুমান এনেকুৱা হয় দুৰ্গেশ্বৰ বৰা বাঁহী বজায় সেইখন খুব কান্দিছে সি দুৰ্গেশ্বৰ বৰাৰ বাঁহী বাদক তেনেকুৱা কিবা গান এটা কি হ'ল জীৱন নদী দুটিৰ পাৰৰ টাইটেল ছংটো মোৰ তাত কৰি আছিলে তেতিয়া দুৰ্গেশ্বৰৰ বাঁহীটো খুব সুন্দৰ বজাইছে টাইটেল মিউজিকটো সি বজাইছে গোটেই ৰাতি নিশা কৰিছে কৰি পেলাই সি গ'ল তোক মই বাঁহী একচেট দিম ভালকৈ দিম বাঁহী দিম মই গ'ল আমি হ'লে চবেই পাহৰিলোঁ আহিব 2 মাহ গ'ল 3 মাহ গ'ল বহুত দিনৰ মূৰত এদিন ফোন কৰিছে বুবু মই মানসৰ হাতত মই বাঁহী একচেট পঠিয়াইছোঁ তুমি দুৰ্গেশ্বৰক দি দিবা প্ৰায় 6 মাহ 7 মাহৰ পিছত মনত থাকিলে সেই বাঁহী একচেট কিনি পঠিয়াইছে পঠিওৱাৰ পিছত আকৌ মোক ফোন কৰিছে তাক মাতি তেতিয়া মোৰ তাৰ ৰেকৰ্ডিং আছে এই যে নাহৰ গানটো গোটেই নাহৰ কেছেটটো যোনটো চবেই গাই থাকে সেই কেছেটটোত সেই দুৰ্গেশ্বৰ বৰাই বজাইছিলে আৰু সেই বছৰ দুৰ্গেশ্বৰক গোটেই কমপ্লিট মোৰ তাত নাই কৰা গুৱাহাটীত কৰিছিলে সেই বছৰ দুৰ্গেশ্বৰক লৈছিলে সেইখিনি গ'ল যেতিয়া দুৰ্গেশ্বৰৰ খুব ডাঙৰ এটা এক্সিডেণ্ট হ'ল ভৰিত প্লেট লগোৱা আছিল পৰি তেতিয়া মই ৰাজাক ক'লোঁ আৰু ৰাজাক কৈছে লাইক আকৌ এবাৰ ফোন কৰিলোঁ যে দুৰ্গেশ্বৰ অকণমান অসুখ হৈছে তাৰ যিহেতু অকণমান দিগদাৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে তুমি কিবা এটা কৰিবা এতিয়া ফেন ক্লাবক কৈ পেলাই লগতে তাৰ ঘৰত 30,000 টকা দি আছে তেনেকুৱা মেণ্টেলিটি মানুহৰ প্ৰতি যিটো মৰম সেইটো শিকিবলগীয়া কথা আৰু এতিয়া আমি জীয়াই ৰখাৰ ওপৰতে কথা আমি তাক ইমান ধুনীয়াকৈ কিন্তু হেলাই ধৰিব নালাগে যাতে বস্তুখিনি আটাইতকৈ ডাঙৰ কথা সেইটোৱে যাতে সেমেকি যাব নালাগে আৰু হেলাই ধৰিব নালাগে এইখিনি যিটো জুবিনে কৈছে এন্ধাৰ হ'ব নোৱাৰো আৰু পোহৰ হৈ থাকক জুবিন গাৰ্গ সদায় পোহৰ হৈ থাকক এইখিনি কথাই মই মোৰ ফালৰ পৰা কৈছোঁ সেইখন মই মৃদুলদাক একেবাৰে শেষত মৃদুলদাৰ পৰিকল্পনা জুবিনক লৈ মই এটা বস্তু থাকি গ'ল তাৰ মানে সেই সময়ত মনত পৰিছে সি বম্বে যেতিয়া প্ৰথম গৈছে এবাৰ বম্বেত মানে তেতিয়া ষ্ট্ৰাগল পিৰিয়ড আৰু ক'ত গান গাবলৈ হেৰি কৰি হিন্দী গান গোৱা কথা অসমত অলৰেডি এষ্টাব্লিছ হৈছে সি
তেনেকুৱাতে মানে আমি তেতিয়া বম্বেত আছিলোঁ, আমি এখন হিন্দী ছবি কৰি আছিলোঁ। তেতিয়া সি থাকে ইউনিটি কম্পাউণ্ড বুলি এটা ঠাই আছিলে জুহুতে, মানে সেইবোৰ এক খলি টাইপ, দুটা মানুহ শুৱে, দিনত বিছনাখন বান্ধি থৈ আহে, ৰাতি আকৌ মেলিব তাত শুৱে, এটা ওপৰ শুৱে এটা সেনেকুৱা টাইপ। ইউনিটি কম্পাউণ্ড তাতে আছিলে জুবিন, আছিলে নৱচতীয়া আমাৰ বাদ্যযন্ত্ৰীতে ঢোলক বজায়, নৱও আছিল মানে তাতে। এটা পৰ্যায়ে যথেষ্ট ষ্ট্ৰাগল কষ্ট কৰি তাৰমানে কি ষ্ট্ৰাগল হৈছে মানে আমি ওচৰতে থাকোঁ, এইটো নহয় যে একেবাৰে সুষম, আমি তাৰমানে চাৰ বাংলোৰ ওচৰতে ফ্লেট লৈ আছিলোঁ। পুৰা যথেষ্ট তাত পানী নাইকিয়া হয়, আমাৰ তালৈ পানী মানে বাথৰুম যাবলৈ আমাৰ তালৈ আহে, আকৌ গা চা ধুই এই যে আকৌ কথা যায়, তেনেকুৱা সেই টাইপত চলিছিলে প্ৰথম যেতিয়া ষ্ট্ৰাগলিং পিৰিয়ডটো বম্বেত। তাৰপিছত আৰু বৰ বেছি থাকিব লগা, তাৰ যিমান টেলেণ্ট আছে সি বহিব লগা নহ'লে আৰু গুচিয়ে গ'ল। টেলেণ্টে লৈ গৈছে। মৃদুলা কওক শেষত একেবাৰে, মানে আপোনাৰ জুবিনৰ যিখিনি জুবিনক পৰিকল্পনা কৰিবলৈ না জুবিনক লৈ আপুনি কেনে ভাবে, আমি কেনেকে আগুৱাই যাম? আমি জুবিনৰ আমি যদি অৰ্গেনাইজেশ্যনে কৰোঁ, আমি জুবিনৰ গীতখিনি গোটেই গীতখিনি প্ৰিজাৰ্ভ কৰিব পাৰোঁ আমি, মানে বিভিন্ন ভাষাৰ পৰা আৰম্ভ কৰি অসমীয়াৰ যিমান উপভাষা আছে সকলো ভাষাৰ গীতখিনি আমি সংৰক্ষণ কৰি গীতৰ চেপ্টাৰটো আমি পূৰা কৰিব পাৰিম। তেনেকৈ যিখিনি বাহিৰৰ গান গাইছে সেইখিনিও আমি গীতৰ সংকলনখিনি কৰিব পাৰিম। ঠিক আছে, সুৰখিনি তেনেকৈ কি ছিষ্টেমত ৰাখিলে বছৰ ধৰি থাকিব সেইখিনি বুবতে ভালকৈ কৰিব পাৰিব। এই চিডিখন আপডেট কেতিয়াবা বেলেগ হৈ যাব পাৰে, ফৰ্মেটটো বেলেগ হৈ যাব পাৰে, সেইখিনি কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে সেইখিনি কৰা উচিত। দ্বিতীয়তে তাৰ যিখিনি ফটোজখিনি আছে গোটেই ফটোজখিনি সংৰক্ষণ কৰিব লাগে, যিটো আমাৰ ইয়াত কৰিম বুলি ভাবিছে মিউজিয়াম বা ফিল্ম চিটি হওক, তেনেকুৱা জুবিনৰ ওপৰত যদি কৰে তেতিয়া সেই তাত আমাৰ ভাগবিলাকত সেইবিলাক নিজে চব সোমাই যাব। মই আৰু এটা কথা মৃদুলা দেখোঁ যে জুবিনে আটাইতকৈ এটা ডাঙৰ কাম কৰি গৈছে, মানে জাতিটোক বান্ধি থৈ গৈছে এইটো যে বিভিন্ন ভাষাৰ গান গাই পেলাই। আজি জুবিনক আজি মিচিং ল'ৰা এটাইও জুবিনক ভাল পায়, চাহ বাগিচাৰ ল'ৰা এটাইও ভাল পায়, কাৰ্বি ল'ৰা এটাই, এই যে সমন্বয় আৰু বেলেগৰ প্ৰতি যিটো সন্মান, এই যে সমন্বয়ৰ বাৰ্তাটো ভূপেন হাজৰিকাই কৰিছিলে কিছু পৰ্যায়লৈকে, আৰু সমন্বয়টো সদায় সাংস্কৃতিকভাৱে হ'ব লাগিব, সমন্বয়টো ৰাজনৈতিকভাৱে সামাজিকভাৱে কেতিয়াও সম্ভৱেই নহয়। এই সাংস্কৃতিক সমন্বয়ৰ জৰিয়তে যে জাতিটোক বান্ধি থৈ গ'ল, এই চিন্তাটো যাতে আমি সেই চিন্তাটো সদায় আগবাঢ়িব পাৰোঁ। তাৰমানে আমি জুবিনৰ যিখিনি তাৰ আদৰ্শ, এই গোটেই আদৰ্শখিনিক যে আমি আগবঢ়াব পাৰোঁ সেইটোৱে যথেষ্ট। সি গছ গছনি ভাল পাইছিলে, আমি এতিয়া গছ গছনিৰ পৰা আৰম্ভ কৰোঁ, আৰু সেইখিনি মানে জুবিনৰ নামতে আমি ৰুব লাগে, আৰু সেইখিনি আকৌ ৰুলেই নহ'ব, সেইখিনি মেইনটেইন কৰালৈকে আমি কৰিব লাগিব। তেনেকৈ জীৱ জন্তুৰ কথা কৈছে, সেইখিনি আমি যিমান পাৰোঁ জুবিনৰ নিচিনা হোৱাটো সকলোৱে যত্ন কৰা উচিত, আৰু এইটো অসম্ভৱ নহয়। এইখিনিতো আমাৰ অলৰেডি ডিছকাছ হ'লেই, যিখিনি আমি ভাবিছোঁ। বাকী যিহেতু চৰকাৰে আমাক ইয়াত ধুনীয়াকৈ দিম বুলি কৈছে, কিন্তু মই ভাবোঁ কি অসমৰ এই এটিৰোডটো যাওঁতে যাতে যিমান ডিষ্ট্ৰিক্ট পায় চব ডিষ্ট্ৰিক্টৰ আৰম্ভণিত এজন জুবিনৰ মূৰ্তি হ'ব লাগে। মানে বিদেশৰ পৰা অহা মানুহ বা বাহিৰৰ পৰা অহা মানুহে যে অসমখনত সোমাই যাতে এজন কোন হয় গম পাব লাগিব। তো সেইটো মোৰ ফালৰ পৰা ক'বলগীয়া কথা। আৰু আজি যিহেতু জুবিনৰ এই যিমান জনসমুদ্ৰ হৈ গ'ল এই 3 দিনত অসমত, তাত এডমিনিষ্ট্ৰেশ্যনৰ মানুহে বা যিখিনি স্বেচ্ছাভাৱে কাম কৰিছিলে তেওঁলোকৰ কষ্ট দেখি কিন্তু তেওঁলোকে যেন সেইটো দেখি মানে সঁচাকৈ তেওঁলোকক বহুত থেংকছ, তেওঁলোকলৈ বহুত ধন্যবাদ দিছোঁ। বহুত কষ্ট কৰিলে তেখেতলোকে, আৰু সেইটো আমি মানিব লাগিব। মই নিজেই দেখিছিলোঁ গুৱাহাটীত কিমান মানুহবোৰ মানে মাথা ঘূৰাই পৰি গৈছে, ফেইণ্ট হৈ গৈছে, বৰষুণ তামাম বৰষুণ দি আছে, তাৰ মাজত ৰৈ থকা নাই। চব পুলিচৰ যিখিনি কাম কৰিছে, এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি কাম কৰিছে, বহুত কষ্ট কৰিলে এজন শিল্পীৰ কাৰণে। আজি দেখিছোঁ ফটো কেইখনমানত বিশিষ্ট মানে বিশেষ বিষয়াসকলে কান্দিছে। তো সেই মৰমটো আমি তেওঁলোকৰ প্ৰতি দেখাৰ কাৰণে, আৰু পুলিচৰ কেইবাজনো ছিনিয়ৰ অফিচাৰ আমি দেখিছোঁ কান্দি আছে। তো সেইখিনি চবেই যাতে দেখিছে, চবেই গম পাইছে, আৰু সেইকাৰণে জুবিনক খুব ধুনীয়াকৈ জীয়াই ৰাখিব লাগিব। এতিয়া আচল জুবিনৰ যোনটো মৰম আছিল অসমৰ মানুহৰ কাৰণে, অসমৰ প্ৰকৃতিকেইখনৰ কাৰণে, সেই প্ৰকৃতিখন আমি জীয়াই ৰাখিব লাগিব, মানে জুবিনক লৈ পেলাই। মোৰ এইখিনি ক'লোঁ। জুবিন গাৰ্গক আমি কেতিয়াও বিদায় দিব নোৱাৰোঁ,
বিদায় শব্দটো জুবিনৰ লগত কেতিয়াও নাহে জুবিন সদায় জীয়াই থাকিব আমাৰ মাজত এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ বহু কথা আমি পাতিলোঁ আৰু বহু কথা পাতিবলৈ কিন্তু থাকিও গ'ল আমি পৰৱৰ্তী সময়ত এই কথাবিলাক ৰাজহুৱাভাৱেও ক'ৰবাত পাতিব লাগিব বা ষ্টুডিঅ'ৰ মজিয়াত হ'লেও ক'ৰবাত পাতিব লাগিব আৰু জুবিন নামৰ সত্তাটোক যে আমি সদায় জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এটা স্থায়ী ৰূপ যাতে দিব পাৰোঁ তাৰ কাৰণে এটা প্ৰচেষ্টা দিব লাগিব আৰু সেইটোহে আটাইতকৈ ডাঙৰ কথা আৰু সেইকাৰণে মই শেষ কৰিম জুবিনৰ এটা কবিতাৰে মোৰ খুব এইকেইদিন মই বহুবাৰ আওৰাইছোঁ কবিতাটো যিটো জুবিনৰ যিটো নন কম্প্ৰমাইজিং যিটো চৰিত্ৰ এই চৰিত্ৰটো প্ৰতিফলিত হয় জুবিনে কৈ থৈ গৈছে যে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ আৰু সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ মাথোৰ মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি বালি বৰ হিংসু ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই দিব তোৰ দুভৰি শেষত ক'লে খোজ কাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত খোজ কাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত ইয়াৰ মাজেদি জুবিনে নিজৰ গোটেই সত্তাটোৰ কথা কৈ গৈছে আৰু এই সত্তাটোকে যাতে আমি জীয়াই ৰাখিব পাৰোঁ আগুৱাই লৈ যাব পাৰোঁ সেই কথাটোকে আমি সৰুগত কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে মুখানি মাৰিছোঁ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলাইচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে ১২খন বিচনাযুক্ত ICU নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও ২৪ ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ